নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ৭৫তম স্বাধীনতা দিৱস আৰু সেইবাবে আমি যাবলৈ ওলাইছোঁ আমাৰ গাঁৱৰ মুৰব্বীৰ ঘৰলৈ আৰু তাতে আমি পতাকা উত্তোলন কৰিম সকলোৱে। আহক তেতিয়াহ'লে আমি গৈ থাকোঁ তালৈ। কিবা ক'বা নি কোৱা স্বাধীনতা দিৱস? সকলোকে ১৫ আগষ্টৰ শুভেচ্ছা জনালোঁ। সকলোকে আজি ১৫ আগষ্টৰ শুভেচ্ছা জনালোঁ। এই দুজনী মোৰ ভণ্টি হয়। আমি এতিয়া গৈ আছোঁ, আহক চাই থাকোঁ। এতিয়া আমি লাহে লাহে আহি পাইছোঁহি আৰু আপোনালোকক সকলো পৰিৱেশ দেখাই যাম, চাই থাকিম। এয়া এতিয়া আমি আহি পাইছোঁহি আৰু এই আপোনালোকে দেখিছে কি সুন্দৰ পৰিৱেশ আমাৰ পতাকা উত্তোলনৰ ঠাইখিনিত। চবেই একগোট হৈ এতিয়া আমি উদযাপন কৰিম। আপোনালোকে সকলো পৰিৱেশ চাই থাকিব। এয়া আমাৰ গাঁৱৰ প্ৰধানক গামোচা পিন্ধি আছে। अधिनायक जय हे भारत भाग्य विधाता, पंजाब सिंध गुजरात मराठा काबिल उत्कल गंगा, विंध्य हिमाचल यमुना गंगा उत्सल जलधि तरंगा, तव शुभ नामे जागे शुभ आशीष मांगे, गाहे तव जय गाथा, जन गण मंगल दायक जय हे भारत भाग्य विधाता, जय हे जय हे जय हे এতিয়া মানে আমাৰ পতাকা উত্তোলন কৰা হৈ গ'ল। এতিয়া সকলোৱে ভিতৰত বহি এয়া আহাৰ গ্ৰহণ কৰিছে, ভাল লাগিছে। সকলো পৰ্ব শেষ হৈছে আৰু এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ আৰু এয়া ফটো চলি আছে। এতিয়া সকলোৱে ফটো মাৰিবলৈ ব্যস্ত হৈ আছে। এয়া আমি এতিয়া আহি আছোঁ ঘৰলৈ, সকলো কাম সম্পন্ন কৰি ঘৰলৈ আহি আছোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব দেই। এয়া এতিয়া মই তাৰ পৰা আহি পেলাই আকৌ বেলেগ এটা অনুষ্ঠানলৈ আহি আছোঁ। আজি মানে মইনা পাৰিজাতৰ যিটো অনুষ্ঠান আছে, মইনা পাৰিজাত, তাত ল'ৰা ছোৱালীবিলাকে এটা অনুষ্ঠান কৰিব আমাৰ ঘৰৰ ওচৰতে আৰু আমাৰ মইনা পাৰিজাতৰ পৰা জিকিৰ পৰিৱেশন কৰিব। সেইবাবে আমি তালৈ গৈ আছোঁ, আপোনালোকক দেখাই যাম কি। এয়া সকলো গৈ আছে। এতিয়া আমি ইয়াত উপস্থিত হৈ হ'লোহি, বহি আছোঁ। এতিয়ালৈকে প্ৰগ্ৰেমটো ষ্টাৰ্ট হোৱা নাই, হ'ব আৰু আপোনালোকক পৰিৱেশটো দেখাইছোঁ মইনাসকলৰ। ইতিমধ্যে অনুষ্ঠান আৰম্ভ হৈছে। প্ৰথমে এখন উন্মোচন কৰিছে আমাৰ শিশু বন্ধু প্ৰবীণ কুমাৰ হাজৰিকাদেৱে। তাৰপাছতে বাকী অনুষ্ঠানবিলাক চলি থাকিব, দেখাই যাম, চাই থাকিব। এই প্ৰগ্ৰেমটো শেষ কৰি এতিয়া আমি ঘৰলৈ আহি আছোঁ আৰু ঘৰ পামহি আৰু এতিয়া ইমান। वतन वतन मेरे आबाद रहे तू, वतन वतन मेरे आबाद रहे तू, मैं जहाँ रहूँ जहाँ मैं याद रहे तू, मैं जहाँ रहूँ जहाँ मैं याद रहे तू, ऐ वतन मेरे वतन, ऐ वतन मेरे वतन।
ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ আৰু লগতে আমাৰ শিৱসাগৰৰ পৰিৱেশটো দেখালোঁ আজি।